হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰবই চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে থাম্বনেইল চাই নিশ্চয় গমেই পাইছে যে জিঅ' এয়াৰটেল আৰু BSNL বা আইডিয়া বা ভোডাফোন তাৰে মাজত কিটো সংঘৰ্ষ হৈ আছে। বৰ্তমান জিঅ'ৰ ৰিচাৰ্জৰ বহুত দাম বাঢ়ি গ'ল। আপোনালোকে চাই লওক, যিবিলাক প্লেন হয় জিঅ'ৰ ইমান টকা বাঢ়িছে, আপোনালোকে বা ভোডাফোনৰ বা এয়াৰটেলৰ মাথা ঘূৰাই যাব। কিন্তু BSNL ভাল এটা অফাৰ লৈ আহিছে আপোনালোকৰ কাৰণে, আৰু BSNL আপোনালোকে পোৰ্ট কৰিবলৈ ডাইৰেক্ট আপোনালোকে পোৰ্ট কৰিব পাৰিব। জাষ্ট আপোনালোকে আপোনাৰ চিমখনৰ ফালৰ পৰা এটা মেছেজ কৰি দিলে হ'ল, আৰু এনেকুৱা ধৰণৰ অফাৰবিলাক পাব কম মূল্যত। 98ত 30 দিনৰ কাৰণে আপোনালোকে ভেলিডিটি পাব। কাৰণ ৰতন টাটাইও সহযোগ কৰিলে BSNL কোম্পানীৰ লগত। কাৰণ ৰতন টাটা এনেকুৱা এজন মানুহ হয়, যিজন মানুহে মাটিত বহি ভাত খাব পাৰে, আপুনি বিশ্বাস কৰিব পৰা নাই। কিন্তু মুকেশ আম্বানী এনেকুৱা এজন মানুহ হয়, যিজন মানুহে নিজৰ পুতেকৰ বিয়াৰ নামত বহুত টকা বৰবাদ কৰিলে, মানে কৰোৰ টকা বৰবাদ কৰিলে। কিন্তু আমাক কি দিলে? আমাক এটাই দিলে বস্তু, যে জিঅ' ৰিচাৰ্জখন বঢ়াই দিলোঁ 150, 200, 100 টকা প্ৰত্যেকটা প্লেনৰ। কাৰণ ল'ৰা ছোৱালী সুখত থকাটো বিচাৰে। কাৰণ কাক মাৰি আছে আজি জিঅ'ই? আপোনালোকে চিন্তা কৰিছে জানো? জিঅ'ই মাৰি আছে আমাৰ যিসকল গৰীব দুখীয়া নিচলোৱা মানুহ, সেইবিলাকক মাৰি আছে। সেই চান্সতে ভোডাফোনেও আন এটা কাম কৰিলে, ভোডাফোনেও ৰেটবিলাক বঢ়াই দিলে প্ৰত্যেকটা কোম্পানীৰ ফালৰ পৰা। বা এয়াৰটেলে কি কাম কৰি আছে? এয়াৰটেলৰ ফালৰ পৰা মই যদি চাব যাওঁ, এয়াৰটেলেও সেই একেটাই ছিষ্টেম কৰিছে। কাৰণ জিঅ'ই দাম বঢ়াই দিলে, জিঅ'ই দাম বঢ়াৰ লগে লগে এয়াৰটেলৰ পূৰা একদম ফুল চান্স পাই গ'ল, আৰু ফুল চান্সতে আপোনালোকক ডেন্স কৰিবলৈ ওলাই গৈ আছে, আৰু সিমানখিনি প্লেন বঢ়াই দিলে। কিন্তু BSNL ধুনীয়া এটা প্লেন লৈ আহিছে, ইমান কম দামৰ এটা প্লেন লৈ আহিছে, যিটো প্লেনৰ পৰা আপুনি নিজৰ মাহটো চলিবৰ কাৰণে মাত্ৰ অসুবিধা নহয়। গৰীব দুখীয়া যিসকল লোক হয়, সকলোৱে এই প্লেনটো চলাব পাৰিব। কাৰণ 199 প্লেন এটা বহুত ডাঙৰ নহয়, বা 119 টকা এটা প্লেন হয়। কাৰণ আৰু BSNL ৰতন টাটাই BSNL সবিশেষে ঠাই যে এইবিলাক অতি জল্দি দিব বুলি গম পাইছোঁ। কিন্তু মুকেশ আম্বানীৰ কি হ'ব এইবাৰ? মুকেশ আম্বানীৰ কি হ'ব? মুকেশ আম্বানী যাবলৈ ওলাইছে নেকি আৰু আমাৰ অসমৰ পৰা? বাৰু আপোনালোকে একবাৰ চিন্তা কৰক। কাৰণ এতিয়াতো যাবই। আৰু ভোডাফোনৰ কি হ'ব? সকলোৱে ভাবি পাৰিছে নে পাৰা নাই সেইখিনি কথা মই গম নাপাওঁ। কাৰণ গোটেইখিনি চাই ল'লে তোন জিৰ'য়ে দেখা পাওঁ। আজি জিঅ'ৰ তৰফৰ পৰা হওক বা ভোডাফোনৰ তৰফৰ পৰা হওক, গোটেইখিনি আমি জিৰ'য়ে দেখা পাই আছোঁ। কাৰণ বহুত চিম পোৰ্ট হৈ গ'ল অলৰেডি। কাৰণ 1900 নাম্বাৰত এটা মেছেজ কৰিলে হ'ল। যিখন চিমৰ পৰা আপোনাক BSNL নাম্বাৰটো লাগে, সেই নাম্বাৰটো আপুনি ডাইৰেক্ট এটা মেছেজ কৰিলে হ'ল। PORT বুলি লিখি পেলাই আপুনি ডাইৰেক্ট এটা মেছেজ পঠাই দিয়ক BSNLলৈ। BSNLত পঠাই দিয়াৰ পিছতে আপোনাৰ 30 ছেকেণ্ডৰ ভিতৰত আপোনাৰ চিমখন BSNL হৈ যাব। 1900ত পঠাই দিয়ক, আৰু BSNL চিমৰ এনজয় কৰক, আৰু BSNLত আপুনি সেই অফাৰবিলাক লাভ কৰক। কাৰণ ৰতন টাটা সঁচাকৈ দুখীয়া নিচলাৰ কাৰণে এনেকৈ জীয়াই থাকক আৰু সদায় থাকক। আমি আশীৰ্বাদ কৰোঁ, এনেকুৱা ব্যক্তি আমাৰ সমাজত লাগে বৰ্তমান। কাৰণ মুকেশ আম্বানীৰ নিচিনা মানুহ আমাৰ এই পৃথিৱীত কোনো প্ৰয়োজন নাই বুলি মই ভাবোঁ। কাৰণ কিহৰ কাৰণে ইমানখিনি দাম বঢ়াই দি আছে? আৰু BSNL ৰতন টাটাই কি কাম কৰিলে, যে যিটো বস্তুৰ কম হেৰি হয় সেইখিনিতে ৰতন টাটাই সংস্থাপন দিলে আজি। আৰু জিঅ'ই লুটিব গৈ আছে। কাৰণ আমাক কাক লুটিছে? ধনীকটো লুটিব পৰা নাই আজিলৈকে জিঅ'ই। ঠিক আছে, দুখীয়া মানুহখিনিক লুটিব লাগিব। সেইকাৰণে মই জিঅ'ক বা এয়াৰটেল হওক বা ভোডাফোন হওক, চবকে বাই বাই দিব বিচাৰিছোঁ। আৰু সেইখিনি হ'ব অন্তিম চাগে। আৰু মুকেশ আম্বানীৰো জিঅ' নেটৱৰ্কৰ এইখিনিতে সমাপ্ত কৰিব সমূহ ৰাইজে। আপোনালোকে প্লিজ এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক, আৰু যিমান পাৰে লাইক কমেণ্ট একো মোক নালাগে, প্লিজ শ্বেয়াৰ কৰক। আৰু BSNLক আঁকোৱালি লওক। কাৰণ নিজৰ সময়ৰ সুবিধাখিনি আপোনালোকে নিজে উপভোগ কৰক, আৰু আনকো ল'বলৈ সুবিধা অকণ দিয়ক, যাতে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক। আজিলৈ বাই বাই, জয় হিন্দ।